শেহতীয়াকৈ এটা কথা খুবেই ছ'চিয়েল মিডিয়াত চৰ্চাত আছে যে বৰষাৰাণী বিষয়াৰ বিয়া। এই প্ৰসংগটো আপোনাৰ মুখৰ পৰা শুনিলোঁ। আচলতে পথৰুৱা পথেৰে বহু দূৰ আগুৱাই আহি উভতি চালোঁ। চাই পেলাই দেখিলোঁ এজন সংগী যদি মোৰ লগত থাকে নহয়, তেতিয়া মই বহুত সাহস পাম আৰু আগুৱাই যাব পাৰিম। সেয়ে এই তেনেকৈ ঘৰৰো আলোচনা চলি থাকোঁতে বা মোৰ আইতা ঢুকাই থাকিলে, আইতা যেতিয়া জীয়াই আছিল আমাৰ ঘৰতে আছিলে, লৈ আহিছিলোঁ লকডাউনত বন্ধ আছিল। আইতা খুব লাগি থাকে, আইতাই মোক খুব মৰমৰ, মোক ডাঙৰ কৰিছে। আইতাই খুব কৈ আছিল যে তই কিবা এটা ভাব। তেতিয়া আকৌ এইজন যাৰ লগত মই নতুনকৈ জীৱন আৰম্ভ কৰিব খুজিছোঁ, তেখেতক আইতাই মায়ে ফটো দেখুৱালে, চাচোন চা এইটো ল'ৰা। আইতাৰ মানে বিৰাট পচন্দ আৰু সাংঘাতিক। আইতাই মানে নামেই নুশুনে আৰু ভাস্কৰকৈ মানুহজনী মৰিয়ে থাকিলে বাৰু। আইতাক মিছ কৰিম খুব। মই নতুনকৈ জীৱনটো আকৌ ৰঙীন কৰিবলৈ ওলাইছোঁ। অসমবাসীৰ আশীৰ্বাদ বিচাৰিছোঁ।